তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? পুনৰ স্বাগতম জনালোঁ মোৰ আন এটা ভিডিঅ'লৈ। তো আশা কৰোঁ সকলোৱে নিশ্চয় ভালে আছে আৰু মই ফোনত কি লৈ আছোঁ। তো বাৰু আপোনালোকে জানেনে তো মই ক'ত সোমাই ভিডিঅ'টো কৰি আছোঁ? আজি কৰি আছোঁ একবাৰ চাঙাতলিত। কিমান আৰু বেছি ওপৰত কৰিম নে কি? আৰু চাঙাতলিত যদি কৰি আছোঁ একদম চাবি নেকি জোতা চেণ্ডেলৰ ভিতৰত মানে সোমাই ভিডিঅ' কৰি আছোঁ। তোৰ দেখাই আছোঁ ৰ, এক ছেকেণ্ড। তো চাহ পুৰা একদম জোতা চেণ্ডেলৰ ভিতৰত সোমাই পুৰা একদম ভিডিঅ' বনাই আছোঁ। তো আৰু আজি ভিডিঅ' কি হয় আৰু কি নহয় আপোনালোকে চাবৰ কাৰণে সাজু হৈ থাকক নে কি বুলি ভাবিছোঁ নে কি, কিন্তু সেইটোৱে হয়। তো আৰু কি নহয় ভিডিঅ'টো একেলগে চাই দিয়ক। আৰু আমাৰ লগত আছে তো গাইছ ওলালোঁ হে বুলি, তো নদী কাপোৰে ওলালোঁ। আৰু আমাৰ লগত আছে মনজিত। তো কি ক'ম, তাইতো কিবা উঠিব লাজে পায় এনেও, কিনো ক'ম। আৰু হঠাৎকৈ লাগ পালোঁ এটা ডিচিচকাও। মানে আমাৰ ঘৰৰ ওচৰৰ এজনে খুৰীয়ে মানে মোক হাকা দিব হ'ল আৰু মানে নদী কাপোৰ যাই আছোঁ না, কি কৰিম আৰু গৰুটো হাকাই লৈ যাই আছোঁ। তো বাৰু মোৰ নিচিনা সহায় কৰে কোনে কৰে আপোনালোকে কমেণ্ট এটা কৰি দিব নে কি? তো আৰু বহুত বেছি ৰ'দটো মানে বেয়াকৈ দি আছে। তো আমাৰ ফালে মানে ৰ'দটো একদম মানে অফাৰ কৰি দিয়ে, ফাটং চিৰং কৰি দিয়ে। আপোনালোকৰ ফালে কেনেকৈ কৰি দিয়ে আপোনালোকে কমেণ্ট কৰি এটা জনাবচোন নে কি? তো বলক মোৰ লগত ভিডিঅ'টো আজি কি হয় আপোনালোকে চাই থাকক। তো মানে আৰু এটা মাজতে কথা, তো আমাৰ মানে গাঁৱৰ ওচৰতে নদীটো আছে। আপোনালোকৰ ফালে যদি এনেকৈ গাঁৱৰ ওচৰত বা আপোনালোকৰ ঘৰৰ ওচৰত যদি নদীটো আছে আপোনালোকে কমেণ্ট এটা কৰি দিবচোন। তো এইটো নদীটো তো আৰু পাহাৰটো ওচৰত আছে। যদি আপোনালোকৰ এনেকুৱা যদি ওচৰে কাছাৰে আছে আপোনালোকে মোক এটা কমেণ্ট কৰি জনাব নে কি? তো আহি পালে ফানিলে আমাৰ ব্ৰিজ। তো কালি কি মানে যিটো মানে ভিডিঅ' আপলোড কৰিছিলোঁ সেইজনে আহিল, মানে তাৰ মোবাইলটো বেয়া লাগি একচুৱেলি তাৰ মাথা নাই না, মোবাইলটো ভাঙি ডিছপ্লে গ'ল। জলদি তো গাইছ মানে কি কয় মোবাইল এটা বিষয়ে কি কবি গ্ৰীছ? মাথা চাথা খাই পেলাইছে মোবাইলটো ভাঙাবি আৰু আপোনালোকৰ এইটো ভাল খবৰ আছে। তো যিকোনো আজে মাজে ভিডিঅ' হওক পুৰা ভিডিঅ' ডেলিভাৰী এটা মানে ভিডিঅ' আপলোড কৰিবলৈ আপোনালোকৰ মানে মই চেষ্টা কৰিম। তো বাৰু মই বৰ্তমান কাম চাম বাদ দিছোঁ, কাম চাম নাযাওঁ। কাৰণ কিয়, কামত গ'লে হয়তো মোৰ ভিডিঅ' বনোৱা নাখায় আৰু কামত গ'লেও বহুত বেছি ডিষ্টাৰ্ব হয়। আৰু মই যে আহিছোঁ বৰ্তমান ইয়াত মানে অলপমান অন্য এটা আৰু মাজতে এটা কথা, আচলতে এইডালটো বগৰী গছ। তো আপোনালোকৰ ফালে কি গছ বুলি কয় আপোনালোকে এটা মোক কমেণ্ট কৰি জনাব না কি? মাজতে আৰু এটা কথা, তো আমাৰ ফালে মানে যিকোনো বস্তু দেখা পোৱা যায়। তো ওচৰতে পুৰা একদম মানে ভুচৰ বাথান আছে, তাৰপাছত নদীটোৰ ওচৰত, পাহাৰটোৰ ওচৰত, মানে এইটো গাঁৱৰ পৰিৱেশটো বহুত বেছি ভাল লাগে। টাউনতকৈ গাঁৱৰ পৰিৱেশটো বহুত বেছি ভাল লাগে। তো ওচৰতে আছে মানে ভইচ চইচবিলাক এইবিলাক চাই বেছি ভাল লাগে। তো আৰু মানে বহুত ৰকমৰ পক্ষী পিতংগ মানে চৰাই চিৰিকটি এনেকুৱা বহুত বস্তু দেখিব পৰা যায়। তো আৰু লগতে আছে আমাৰ কেইজনমান স্কুলৰ ছাত্ৰ, সিহঁতৰ মানে স্কুল গ'লে কিবা কি কয় লাও চাও এনেকুৱা মানে কিবা কিনি মাটিৰে আৰু তৈয়াৰী কৰি মানে নিবলৈ কৈছে আৰু। তো ইহঁতে মানে কি বনাই আছে আপোনালোকক দেখাওক, পাৰিলে মই অলপমান সহায় কৰি দিওঁ নে কি? চাই থাকক আপোনালোকে কি কবি হাই দিয়ে। তো পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি বুলি কওঁ। তো বাৰু কি ক'লে, তো ইহঁতে আপোনালোকে গম পালে। তো বহুত কষ্ট কৰে নদীটোৰ পৰা আইঠেলি মাটি, মানে আমাৰ ফালে আইঠেলি মাটি বুলি কয়, বগা মাটিটো আইঠেলি মাটি বুলি কয়। আপোনালোকৰ ফালে মানে কি বুলি কয় আপোনালোকে প্লিজ কমেণ্ট এটা মাৰি দিব, জনাব তো কি বুলি কয়। তো বাৰু ভিডিঅ' কি হয় নহয় আপোনালোকে চাই থাকক। আমাৰ ইয়াত অট'মেটিক মানে বৰ্তমানলৈকে বিধান পেলোৱা হৈছে বুলি ভাবিছ নে কি? তো বিধান পেলোৱা নাই। তো মানে ইয়াত যিটো মানে ধান মাৰাবৰ কাৰণে মানে ধানটো থৈছিলে, তো সেইটো আৰু মানে কেতিয়া ল'লি গাড়ীখন? ঠিকে আছে বাৰু, গাড়ী চাড়ী লল আমাৰে দিন নাই নে কি বুলি ভাবিছ নে কি? তো সেইটো নহয়। তো আমি আৰু ধেমালি কৰিছোঁ আইউৰি মা। তো বাৰু গাইজ চাওঁতে দুপৰৰ ভাতটো খাবলৈ হ'ল। তো পূৰা অমিতা শাক ৰান্ধিছে আৰু ইয়াত আছে অমিতাটো। তো পানী চানী লৈছোঁ, ভাতখিনি খাই লওঁ নে কি?
তো গাইছ ৰাতিটোৰ ভিতৰত ওলালো হে তো বুলি ভাবিছ নে কি তো মানে মানুহ এঘৰলৈ যাওঁ এই আমাৰ মামাহঁতৰ ঘৰতে মানে যাই হৈ নেবেৰাই আহোঁ তো ৰাতিটো আৰু কি কৰিম অকণমান বেৰাই আহোঁ নে কি আৰু আমাৰ ঘৰৰ বাবু আছে নহয় আমাৰ ইয়াতে বাবু বুলি কয় আপোনালোকে পালি কি বুলি কয় কমেণ্ট কৰি জনাব নে কি হাই ক হাই তো বেছিভাগ মোৰ লগতে লগ হৈ থাকে আৰু এনেকুৱা কৰ গাহৰি কৰ তো মানে গাইছ হেডফোনটো বেছি ভাল পায় আৰু মানে এক্সাইটেডটো মানে নাপা কৰি দিছে আমাৰ গৌৰৱ ভাইটি একদম এই কোনো নাই নতুনলৈ আহিম নহয় ৱেইট কৰা ভাইটি মানে এনেকুৱা নাচিব না চাবি না নাচাৰ জজ guys, tinggal mau sana. তো বাৰু আমিও এনেকুৱা আছিলোঁ আৰু কোনে কোনে এনেকুৱা সৰুতে নাচা বেছি সচটো আছিলে আপোনালোকে কমেণ্ট এটা মাৰি দিবচোন নে কি তো গাইছ নাচন ডেন্স সকলো চাই আহিলোঁ আৰু আপোনালোককো দেখালোঁ হঠাৎ কৰি এটা কথা মনত পৰিল তো তাত যাই 1 ঘণ্টা হৈছিলোঁ তো ঘৰত চাহটো বনাবকৈ তাত যাই পাহৰিছিলোঁ তো আহি দেখা পালোঁ চাহ পূৰা ৰেডি তো পূৰা মই এনেকুৱা গিলাচত খাওঁ পূৰা 1 গিলাচ কোনে কোনে খাই বাৰু এনেকুৱা গিলাচত কমেণ্ট এটা মাৰি দিবচোন নে কি তো চাহটো খাই লওঁ দে পিটিককৈ চাহটো খালোঁ হে এতিয়া তামোল চামোল খালোঁ পূৰা তো আপোনালোকে শিখৰ খোৱা বুলি নাভাবিব তো এনেও শিখৰ নাখাওঁ বুলি ভাবিছ নে কি তো যদি ভাবিছ আৰু তো আপোনালোকে এটা কথা কওঁ মোৰ লগত আছে জুবিন দাৰ গান এয়া গানে কি আনে অনুভৱ আপোনালোকে এটা গান শুনি দিওঁ নেকি অনুভৱ মোলৈ এজনী ছোৱালী চালি নে নাই কঁকাল খামুচিয়া লিহিৰি বতীয়া কঁকাল খামুচিয়া লিহিৰি বতীয়া বগীকৈ ধুনীয়া চাই অনুভৱ মোলৈ বাৰু তই এজনী ছোৱালী চালি নে নাই পঢ়িলোঁ শুনিলোঁ চাকৰি নাপালোঁ এতিয়া কি কৰোঁ ক গাঁৱত পৰি আছে মাটি ত্ৰিপুৰা খেতিত ধৰোঁ নে কি হৈ নাঙলৰ মুঠিতে কিমান শকতি বাকীখিনি কালি ক'ম নে কি পূৰা স্পষ্ট আছে বাকীখিনি কালি ক'ম তো আৰু শেষত এটা ডাইলগ মাৰি দিওঁ তো আপোনালোকে শুনক ভালদৰে চা বন্ধুত্ব সমে পৰিয়াল এই 3টা বস্তু যদি তুমি হেৰুৱাবা না শেষত কাকো নাপাবা তো বাৰু গাইছ ভিডিঅ'টো ক'ৰ পৰা চাই আছে কোন ঠাইৰ পৰা চাই আছে আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক তো লগতে ছাবস্ক্ৰাইব কৰা ঘণ্টি বাটনটো দাবাবলৈ নাপাহৰিব আৰু আহি আছে নেক্সট আন এটা ভিডিঅ' তো সেই ভিডিঅ'টোত কি হ'বলৈ গৈ আছে আপোনালোকক পিছত ক'ম তো যদি ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক বি ফাইন বি হেপি বি টু দ্য লাভ ইউ গাইছ টু অল আছাম তো এণ্ড বাই বাই জয় অসম লাভ ইউ